হেনৰি কেলেচিউজা নাইজেৰিয়াৰ এজন ফুটবলাৰ 2011 চনত ভাৰতলৈ আহিছিল ফুটবল কোচ হিচাপে বাছি লৈছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কণ কণ ল'ৰা ছোৱালীৰ পৰা কিশোৰ যুৱক যুৱতীক শিকাইছিল ফুটবলৰ পাগল হেনৰিক মাতেলেই দৌৰি গৈছিল কোনোবাই আয়োজন কৰা ফুটবল ইভেণ্ট কনফাৰেন্স আদিত অসমৰ ফুটবল প্ৰেমীৰ মাজত লাভ কৰিব লৈছিল প্ৰচুৰ জনপ্ৰিয়তা কিন্তু 2 বছৰমান আগত গোলাঘাটত ফুটবল ইভেণ্ট এটা অনুষ্ঠিত কৰিবলৈ গৈ মুখামুখি হৈছিল অসম পুলিচৰ কিয় বিদেশী এজন আমাৰ ইয়াত আহি ফুটবল ইভেণ্ট এটা অনুষ্ঠিত কৰিব টুৰিষ্ট ভিছাৰে আহি নিজকে প্ৰফেশ্যনেল ফুটবল কোচ হিচাপে পৰিচয় দিয়াৰ সামান্য অপৰাধতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল হেনৰিক 2 বছৰ অসমৰ জেলত নিঃসংগ জীৱন কটোৱাৰ পাছত হেনৰি এতিয়া ঘৰমুৱা নাইজেৰিয়ালৈ বিদায় হেনৰি তুমি য'তেই নাথাকা কিয় সুখী থাকা এয়াই কামনা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰক আৰু কমেণ্টত আপোনাৰ মন্তব্য দাঙি ধৰক আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ